সমগ্ৰ অসম জুৰি অসম চৰকাৰৰ আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত সাংস্কৃতিক সঞ্চালক বিভাগৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ এই ভাৰত ৰত্ন এই শিল্পীগৰাকীক আজি 14তম তেওঁৰ মৃত্যুবাৰ্ষিক আৰু তেখেতৰ 100 বছৰীয়া জন্ম জয়ন্তী সমগ্ৰ অসম জুৰি তেখেতক আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শিৱসাগৰ এই ঐতিহাসিক শিৱসাগৰ জিলাটো আয়োজন হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আমি চৰাইদেউ জিলাতে অনুষ্ঠান কৰি এই শিৱসাগৰ জিলালৈ আহি ইয়াতে যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু ইয়াৰ সকলো জিলা প্ৰশাসনে ইমান সুন্দৰকৈ আয়োজন কৰিছে ইয়াৰ সকলো ইয়াতে দল সংগঠন এই ভূপেন হাজৰিকাৰ গীতৰ অনুৰাগী আৰু ইয়াতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমাজকৰ্মী সকলো ইয়াতে উপস্থিত থাকি এই অনুষ্ঠানটো কৃতকাৰ্যতাৰে সফলতাৰে সমাপন হৈছে আৰু ভূপেন হাজৰিকাক আমি জীয়াই ৰাখিব লাগিব তেখেতৰ গীত মাতেৰে আজি যি মানৱ বিৰোধী আৰু তেখেতে যি মানৱ প্ৰেমৰ কথা কয় তেওঁৰ গীতত সেই গীতত আৰু জাতি মাটি ভেটিৰ কথা কয় দুৰ্যোগৰ সময়ত যিকোনো পৰিস্থিতি তেখেতে গীত গাই জাতিক সচেতন কৰি দিছিল সজাগ কৰি দিছিল মানুহক দেশপ্ৰেমভাৱ জাগ্ৰত কৰি দিছিল সেইখিনি উঠি অহা প্ৰজন্মই হৃদয়েৰে গ্ৰহণ কৰিব লাগিব আমি আজি তাৰিখত আমি এই সংকল্প ল'ব লাগিব ভূপেন হাজৰিকাৰ গীতবিলাক চৰ্চা হ'ব লাগিব গৱেষণা হ'ব লাগিব আৰু তেওঁ গাঁৱে ভূঞে বিদ্যালয় মহাবিদ্যালয় এইবিলাক প্ৰচলিত হ'ব লাগিব আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ গীতসমূহ আমি সমানে লৈ যাব লাগিব এতিয়া এই গোটেই কথাখিনি আমি অসমৰ ৰাইজে আজিৰ দিনটোত এখন সুন্দৰকৈ যিহেতু অসমত শিল্পীসকলক সন্মান কৰা এখন অসম আজি শিল্পীক সন্মান কৰি আৰু শিল্পীসকলৰ জৰিয়তে অসমখন এখন সংস্কৃতিমান এখন ৰাজ্য নিৰ্মাণ কৰিব লাগিব আৰু গীতেৰে মাতেৰে আমি সমাজখন শক্তিশালী কৰিব লাগিব বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ সম্প্ৰীতি জগাই তুলিব লাগিব এই কথাবিলাক ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে গতিকে এইখিনিয়ে আজি তাৰিখত আমাৰ সংকল্প আমি শিৱসাগৰবাসীয়ে আমি যাতে এইখিনি লওঁ এইখিনি আমি পৰৱৰ্তী দিনসমূহতো কাৰ্যকৰী কৰোঁ অকল এদিন কৰিলে নহ'ব পৰৱৰ্তী দিনতো আমি ইয়াৰ কাৰ্যকৰী ব্যৱস্থাটো আমি সকলো স্তৰতে কৰিব লাগিব তাকে আহ্বান জনালোঁ ধন্যবাদ আমি সকলোকে মই আপোনাৰ সাংবাদিক বন্ধুসকলক আজি ইয়াত সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ